অতি কমাই নাহে বুলি লাভ কৰিব এই আকৰ্ষণীয় প্ৰশ্ন গতিকে উপলব্ধি घाटिगा रे 9 বছৰৰ পিছত এটা ভাল খবৰ আপোনালোকক দিব পাই খুশি হৈছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো ভালে আছে। পুনৰ এটা ভিডিঅ'লৈ মৰণ জীৱনে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। একদম চকুতকু মেলিব পৰা নাই, এনেকুৱা ৰ'দ দিছে। সেয়েহে ভাবিছো মই মানে মূলা আনিছিলে মানুহজনে বজাৰৰ পৰা, কিন্তু এতিয়াতো মাঘৰ মাহত প্ৰায়ে মূলা খোৱাটো প্ৰায়ে নাখায় নহয় জানো, তো আমিও নাখাওঁ। সেইকাৰণে ভাবিলো এনেই নষ্ট হোৱাতকে মূলাখিনি ধুনীয়াকে ৰ'দটো ভালকে দিছে, অকমান শুকুৱাই থলে মানে এনেও খাবলৈ কেতিয়াবা হয়, আৰু লগতে যদি আচাৰ কৰি থোৱা হয় তেতিয়াও ভাল লাগে। সেইবাবে এইখিনি ভাবিছো অকমান কাটি মেলি ৰদাই দিও। যি হয় পিছত দেখা যাব, আচাৰ কৰিলে আচাৰ কৰিম আৰু নহলে বামত সুমিয়াই থৈ দিম আৰু। ঠিক আছে, তেতিয়াহলে এইখিনি একদম কাটি মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। আপোনালোকে জনাবচোন কেনেকে খাই ভাল পায়, আচাৰ কৰি ভাল পায় নে শুকুৱাই থৈ মেলি একদম কেতিয়াবা ধুনীয়াকে একদম মাংসৰ নিচিনাকে বনাই খালে টেষ্ট হয়। মই পিছে দুইবিধো খাই ভাল পাওঁ। আচাৰ কৰিলেও বহুত ভাল লাগে দেই, আৰু শুকুৱাই মেলি থলেও ভাল লাগে। কাপোৰখনে এনেকুৱা ডিষ্টাৰ্ব দিছে। এইখন মানে কিয় দি লৈছো মানে এইখনৰ আঁৰত বহিছো এটাই কাৰণ, একদম এনেকুৱা ৰ'দ দিছে। আজি আচাৰ কৰিবলৈ বহুত ভাল হৈছে, আৰু এইকেইদিনটো বতৰটো একদম ডাৱৰীয়া হৈ আছিলে ন, গোটেই একদম কুঁৱলী। যোৱাকালিতো গোটেই দিনটোৱে কুঁৱলী পৰি আছিলে, আজি আকৌ ধুনীয়া কৰিছে বতৰটো। এনেকুৱা ৰ'দত মানে ভাল আৰু এনেকে আচাৰ বনাবলে কাৰণে, মানে শুকুৱাব লগা কিবা যদি থাকে নহয়, এনেকুৱা ৰ'দ হলে একদম ধুনীয়া আৰু। মাপে এইডাল নোৱাৰিম নেকি এইখিনিতে বহিবলৈ কাৰণে, পুৰা বতাহ দি আছে যে। আৰু মূলা কেইটাও কি ধুনীয়া নহয়, একদম খচখচীয়া পুৰা। চাও ইয়াতে বগা মূলাও আছে আৰু ৰঙা মূলাও আছে, দুইবিধো আছে। A few moments later. Hi guys, good evening. আৰু এতিয়া অকমান ওলাই মেলি আহিছো, মানে বজাৰ কেইটামান কৰিব লগা আছিলে, তো সেইকাৰণে এতিয়া তেজপুৰলৈ বুলি আহি আছো। এফালে মানুহজন আৰু মানে দুইজনে আহি আছো, আৰু কি বজাৰ কৰিবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, আৰু ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। 9 বছৰৰ পিছত ভাল খবৰ এটা আহি আছে, তো তাৰে অকমান শ্বপিং কৰিবলৈ গৈ আছো আৰু এতিয়া। ঠিক আছে, ভিডিঅ'টো চাই থাকক, গৈ মেলি লগ পাই আছো। আৰু এতিয়া যাওঁ কিবা এটা খাবলৈ কাৰণে, আগতে খাই মেলি অকণ ফ্ৰেছ হৈ লওঁ ন। পুৰা গৰম হৈ আছে, একদম গৰম। খালো মেলিলো আৰু এয়া লৈ ললো, গমৰ লাডু লৈ লৈছো, আৰু বহুত টেষ্টি হয় ইয়াৰে বস্তুবিলাক খাবলৈ কাৰণে, মিঠাই বিলাক, সেইকাৰণে লৈও লৈছো আৰু। তো এতিয়া অকমান খাই মেলি ফ্ৰেছ হৈ ললো, তো এতিয়া গৈ থাকো আৰু চাই থাকো ভিডিঅ'টো।
এইয়া আমি তেজপুৰ আহিলে ইয়াত এপাক নোসোমোৱাকে যোৱা নহয়ে মানে ন আগতে ইয়াতে পেট পূজা কৰি লওঁ মানে মিঠাইখিনি বহুত টেষ্টি হয় আৰু খাবলৈ দামটো অলপ বেছি কিন্তু অনুপাতে খাবলৈ বহুত ভাল যেনেকুৱা সোৱাদ হয় সেইটো চাই আৰু দামটো মিলি যায় আৰু তো ঠিক আছে তেতিয়াহ'লে এতিয়া গৈ থাকো A few moments later. বেগখন চাওঁ কি ধুনীয়া লাগিছে আছে এটা চুন নহয় মানে নিমৰ লগত হেৰিটো ড্ৰয়িংটো আহি যাব বুলি আপুনি গোটেই ৱালখন কভাৰ আৰু ইয়াতে আমি অকমান এয়া চাই আছো আপোনালোককো দেখুৱালো আৰু দৰকাৰী বস্তু কেইটামান আছে সেইবাবে আহিছো ইয়ালে আৰু কি প্লেনিং আছে আপোনালোকে পিছত গম পাব ঠিক আছে এতিয়া ইয়াৰ পৰা ওলাই গৈ আছো চাই থাকক ভিডিঅ'টো A few moments later. লৈ লোৱা সেইটোৱে লৈ লোৱা হালধীয়াটো চবৰে চিনাকি মুখ এখন সেইফালে দাদা ভালে আছে নে মানৱ জীৱন এবাৰে পাইছো কৰ্ম কৰি যাম ৰে ভাই ৰাজে খালে হবয় পাই মনত ৰাখিবা সৰ্বদাই চিনি নোপোৱা মানুহ হয়তো নাইয়ে ন সকলোৱে চিনি পায়ে আৰু এইফালে চালেই গম পাব মুখখন টেষ্টি খাবলৈ হৈ গ'ল তোমাৰ পইচা বহুত হৈ গ'ল দেখোন ন নাই অ পইচা বহুত খৰচটো মোনা ভৰ্তি হৈ গ'ল দেখোন নাই সেইকাৰণে মানুহজনে মোক মাৰে যাতে হয় আৰু যিসকলে খোৱা নাই নহয় তেজপুৰ আহিলে এবাৰ খাই চাবচোন গতি গৰম বহুত টেষ্টি টেষ্টি ন বঢ়িয়া আৰু আমাৰ মানুহজনৰ ফেভৰেট হয় এইফালে গোমধান পিছফালে দি দিয়া এতিয়া আমাৰ বজাৰ চজাৰ কৰি ইয়াতে হ'ল এতিয়া আৰু এঠাইলৈ গৈ আছো এয়া একদম গোমধান চুমধান লৈ আহিছো আমাৰ মানুহজনৰ একদম ফেভৰেট হয় দেই মোৰ ইমান ভাল নালাগে তথাপি অকমান খাই দিও আৰু তাৰ পৰাই ঠিক আছে এতিয়া গৈ থাকো অন্য এঠাইলে ভিডিঅ'টো চাই থাকিব অকমান খাই চাও দিয়া এতিয়া যিটো টেষ্ট আছে অকণমান টাইম পিছত আৰু চেছ গৰমে গৰমেহে ইয়াৰ খোৱাদটো হয় ন তেতিয়া ভাল নালাগে ঠাণ্ডা হৈ গ'লে আৰু ভাল লাগে A few moments later. এতিয়া আহি পাই গলোহি বিশাল মাৰ্কেট আৰু ইয়াতে অকমান বজাৰ কৰিব লগা আছে কৰি মেলি লওঁ
আমৰ আচাৰটো খাই বেলেগ টেষ্টি লাগে দেই লৈছা কিমান চাইজ দাম নাই নাই বেলেগ এডাল চোৱা এই আছে তলত আছে দেখিছেনে একদম লম্বা লম্বা লিষ্ট এতিয়া বজাৰ কৰি মেলি ওলাই গৈ আছো আৰু এতিয়া গাড়ীত বস্তুবিলাক উঠাই মেলি লওঁ আৰু থোৱা ক'ত থোৱা ডিগিত ইয়াতে বহাই দিলে হ'ল মাজতে বজাৰ কৰা আছে আগতে আৰু এয়া কি আছে কিয় মাথা গৰম হৈছে নি বাৰু এই লিষ্টটো দেখি মাথা গৰম হৈছে নে তুমি দাঙিব নোৱাৰি মাথা গৰম হৈছে আচ্ছা 20 চাম বলে 20 খালি টাইম হ'ব জানো এটা কেইটা বাজিছে এইটো শুনিয়ে লোৱা এই ডিছ দুখনমান চাউল ৰ'ব আকৌ গৈ আছো ওপৰলে আজি বজাৰ কৰি শেষেই হোৱা নাই এবাৰ গৈ মেলি বস্তু থৈ আহিলো গাড়ীত আৰু দুটামান বস্তু লৈ যাওঁ বুলি একেবাৰে আকৌ আহিছো এইয়া চাউল এইকেইটা লৈ ললো এয়া ডিছ লৈ ললো এফালে দুটা ব্ৰাউন লৈ লৈছো আৰু এখন এয়া টাৱেলো হ'ব আৰু প্লাছ ব্লেংকেটৰ দৰে আৰু আকৌ এইকেইটা লৈ ললো আৰু লগতে লৈ লৈছো এইকেইটা এতিয়া আমাৰ বজাৰ কৰি কমপ্লিট হৈ গ'ল আৰু এয়া দেখিছানে খুচা চুচা ল'ব লগা হৈছে মানে এয়া ভাঙি যাব যে সেইকাৰণে এতিয়া ছেটিং কৰিব লাগিব কিবা এটা জেগা গম পাইছা পিছফালে হেড বহাই দিয়া নাই গাড়ীৰ হেৰিত এতিয়া খাবলৈ সোমাইছো আৰু ইয়াতে খাই মেলি যাওঁ আৰু ঘৰত গৈ আৰু খাই মেলি নাথাকো ঠিক আছে চাই থকা ভিডিঅ'টো A few moments later. তো আপোনালোকক যে কৈছিলো ভাল গুড নিউজ এটা আছে বুলি আৰু এতিয়া কৈ নিদো আৰু আপোনালোকে সময়ত গম পাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে পেজটো ফলো কৰি থৈ দিব ঠিক আছে তেতিয়াহলে